বন্ধুসকল নমস্কাৰ, মোৰ নাম ধন শইকীয়া। এতিয়াতো বন্ধ দিয়াৰ পৰা এতিয়া ঘৰতে থাকিবলগীয়া হৈছে আৰু বজাৰলৈ যাব পৰা নাই। এনেকৈ অনলাইনত শ্বপিঙো কৰিব পৰা নাই। মই ভাবিছিলোঁ এনেকৈ কেমেৰা ষ্টেণ্ড এডাল অনলাইনত অৰ্ডাৰ কৰিম বুলি, কিন্তু এতিয়া এইটো সম্ভৱ নহয়। সেইকাৰণে মই ঘৰতে এডাল কেমেৰা ষ্টেণ্ড বনাবলৈ লৈছোঁ আৰু বনাইছোঁ। আপোনালোকক দেখুৱাম এতিয়া। আৰু চেলফি ষ্টিকডালৰ পৰাই আপুনি চেলফি ষ্টিক হ'লে ভাল, কমতি দামী চেলফি ষ্টিক হ'লেও হৈ যায়। চেলফি ষ্টিকডালৰ পৰা কেনেকৈ কেমেৰা ষ্টেণ্ড ধৰি লওক ট্ৰাইপড বনাব পাৰি। কেমেৰাটো ৰাখিব নোৱাৰে তাত, মোবাইল কেমেৰা ষ্টেণ্ড ট্ৰাইপড কেনেকৈ বনাব পাৰি এতিয়া মই দেখুৱাম আপোনালোকক। ভিডিঅ'টো চাই থাকক। ৰ'ব ভিডিঅ'টো চাই থাকক, এতিয়া দেখুৱাই আছোঁ। বন্ধুসকল, প্ৰথমতে এনেকুৱা বাঁহৰ দুচটা মাৰি এনেকৈ বান্ধি ল'ব। এইদৰে বান্ধিব, চাই লওক, ভালদৰে চাই লওক। এইদৰে বান্ধি ল'ব দুচটা মাৰি। তাৰপিছত এনেকুৱা লিচু বটল এটা এইদৰে কাটি ল'ব। আৰু লিচু বটল কাটি লৈ আৰু এনেকুৱা তাঁৰ এডাল যোগাৰ কৰি ল'ব। তাৰপিছত এই লিচু বটলটো ইয়াত চাই থাকক। এনেদৰে আৰু মই এতিয়া সিমান ভালকৈ বান্ধি দেখুওৱা নাই, আপোনালোকে চেষ্টা কৰিলে ইয়াতকৈ ভালকৈ বান্ধি ল'ব পাৰে। এতিয়া মই এনেই চিম্পুলকৈ বান্ধি দেখুৱাইছোঁ। এইদৰে ৰাখি লোৱাৰ পিছত এই বস্তুটো এইদৰে ৰাখি লোৱাৰ পিছত আপুনি এডাল ৱাৰিং পাইপ ল'ব প্লাষ্টিকৰ। যদি আপোনাৰ ঘৰত আছে ভাল, এতিয়াতো দোকানত গৈ কিনিবই নোৱাৰে, নহ'লে বাঁহৰ মাৰিও লগাব পাৰে। আৰু ৱাৰিং পাইপডাল এইটো মাথা চাব, এইটো মাথা এইদৰে এটা লিচু বটল সেইদৰে কাটি ল'ব। কাটি লৈ এইদৰে তাঁৰে বান্ধি দিব পাৰে। আৰু তাৰপিছত এইটো মাথা ইয়াত আপুনি ষ্টিকডাল ল'ব। ষ্টিকডাল লৈ এই মাথাটো খুলি দিব। এই মাথাটো সহজে খোল খাই যাব। যদি আপোনাৰ টাইট থাকে কটাৰী লৈ হ'লেও এনেকৈ খুলি দিব পাৰে। এইটো খুলি দিব। আৰু তাৰপিছত আৰু ইয়াত এটা এই প্লাষ্টিকৰ এইটো বস্তুত থাকে, এইটো খুলি পেলাব। খুলি পেলালে আপোনাৰ চেলফি ষ্টিক এনেকুৱা হ'ব। এনেকুৱা হ'লে আপুনি চেলফি ষ্টিক এইদৰে ফিটিং কৰি দিব পাৰে। চাই লওক, এইদৰে ওখটো ভালেমান হৈছে, ইয়াতকৈ ওখ কৰোঁ বুলিও পাৰে। এইটো চেলফি ষ্টিকো পাৰে, কেমেৰা ষ্টেণ্ড, মোবাইল কেমেৰা ষ্টেণ্ড বনাব পাৰে। আৰু ইচ্ছা কৰিলে ট্ৰাইপডো বনাব পাৰে। ট্ৰাইপড কেনেকৈ বনাব দেখুৱাইছোঁ। ট্ৰাইপড বনাবলৈ হ'লে আপোনাৰ এইটো ইয়াৰ পৰা খুলি দিব। এইটো খুলি দিব। খোলাৰ পিছত আপুনি চেলফি ষ্টিকডাল ইয়াৰ পৰা উলিয়াই দিব। উলিয়াই পিনি আপুনি এইটো এনেদৰে বনাব। এনেদৰে ফিটিং কৰি থৈ দিব পাৰে। সেইডাল হৈ গ'ল ট্ৰাইপড আপোনাৰ। ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।